নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভালেই। আজি গৈ আছোঁ এটা ব্লগছ বনাবলৈ, গতিকে বলক আপোনালোকেও আমাৰ লগতেই সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু আমাৰ লগত গৈ থাকক। বলক বলক বলক। আৰু আজি গৈ আছোঁ আমি চাৰিপুনিয়ালৈ। এটা ভেলাঘৰ বনাইছে তাত। তেওঁলোকে 300 ঘৰ অৰ্থাৎ 300 ঘৰ মানুহে একেলগে এটা ভেলাঘৰতে ভোজ ভাত খাব, খাই কৰি আৰু মেজি বনাইছে আপোনাৰ 10-15টামান, গতিকে একেলগে জ্বলাই দিব। গতিকে কেনেকৈনো কি কৰিছে বলকচোন, বলক আমি তালৈ যাওঁ আৰু আপোনালোকে বলক আমাৰ লগতে। আৰু ৰ'বক এটা কথা কওঁ, আমাৰ এই চেনেলটো নতুনকৈ যদি আপোনালোকে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব, আৰু লগতে যিটো বেল আইকন আছে সেইটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে চাবলৈ পায়। বন্ধুসকল, তেনেহ'লে বলক আমাৰ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। Through the wastelands, through the highways, and on we'll go. এখন দলং, অলপ ফটো শ্বুট লৈ আছে আমাৰ পৱনে। এইফালে আছে আমাৰ ভাইটি হিৰক, ইয়াতে মাছ মাৰি আছে। আপোনালোকক মই এবাৰ দেখাব চেষ্টা কৰিম। এইফালে চাওক, ভোগালী বিহুৰ উপলক্ষে মাছ মাৰি আছে।
আমি আহি পালোঁ চাৰিপুনীয়া অৰ্থাৎ আমি য'লৈ মানে যোন ঠাইলৈ যাম বুলি কৈছিলোঁ সেই ঠাইত আমি আহি উপস্থিত হ'লোঁ। চাওক এইটো এবাৰ আপোনালোকে ভালদৰে এবাৰ চাওক কেনেকুৱা লাগিছে ভেলাঘৰটো। ইয়াতেই দেখা আছে ভোগালীৰ এসাঁজ অৰ্থাৎ আপোনাৰ ভোগালী বিহুৰ কাৰণে বনাইছে এইটো। অৰ্থাৎ তেখেতলোকে 300 ঘৰ মানুহে একেলগে এই ভেলাঘৰটোতেই ভোজ ভাত খাব। গতিকে তেখেতলোকে এটা আয়োজন কৰিছে যে ভোগালীৰ এসাঁজ বুলি ইয়াতে পোষ্টাৰ মাৰি থৈছে, আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ সজাইছে। আৰু দুটা মহ দিছে আগত, মানে কি অসমীয়াৰ যি মহৰ যুঁজ আহি আছে আপোনাৰ বিহুৰ পিছৰে পৰা। গতিকে আপোনালোকে চাওক ভালদৰে কেনে লাগিছে, কমেণ্ট কৰি জনাব নাপাহৰিব। আমি ৰাইজৰ পৰা মানে ৰাইজে যি দিব বিচাৰে আমি এইটো মানে আমি মানিছোঁ আৰু আমি জানো সদায় আমি তাৰমানে তেনেকৈ এতিয়া যোৱা বছৰ যেনেকৈ পাতিছোঁ আৰু এই বছৰ তাতোতকৈ আকৌ বেছি উলহ মালহে আকৌ পাতিম বুলি পেলাই ভাবিছোঁ। গতিকে যোৱা বছৰতকৈ এইবাৰ আকৌ আমাৰ এইটো আৰু ভেলাঘৰটো আমি ডাঙৰকৈ বনাইছোঁ। গোটেই গাঁওখনে আপোনালোকে কৰিব 300 ঘৰ মানুহ, তাৰ পৰা আমি খুব আনন্দ কৰি পেলাই পাতিম বুলি পেলাই ভাবিছোঁ। তাৰমানে এটা এটা ঘৰ আমি মানুহ মাতি আনিবলৈ অৰ্থ নাথাকে, তাৰমানে গোটেই মানুহখিনি আমি একেলগে গোটেই গাঁৱৰ মানুহ মিলি জুলি একেলগে তাৰমানে আমাৰ গোটেই গাঁওখনত একেলগে আমি চিন্তা কৰিছোঁ। আৰু চিন্তা চৰ্চাটো বৰ্তমান খুব পৰিপাটিকৈ চলি গৈছে আৰু এনেকৈয়ে চলি থাকিব। আৰু প্ৰতি বছৰে ভোগালী সাজটো আমাৰ থাকিবই নিশ্চয়। আপুনি ক'ব কিবা? ঠিক আছে, মই কৈ দিওঁ। আমাৰ প্ৰায় 300 ঘৰ মানুহ, আমি গোটেই গাঁওখনে আমি একেলগে খোৱাৰ চিন্তা কৰি আমি যোৱা বছৰ পৰা খাই আছো। আৰু প্ৰায় আমি 3 কুইণ্টেল মাছ আমি ব্যৱস্থা কৰিছো আৰু প্ৰায় 100টামান হাঁহ আমি আৰু মানে গাহৰি মাংস কিবা কিবি এনেকুৱা আমি ভোগালীৰ কাৰণে আমি আয়োজন কৰিছো। ঠিক আছে।